16 তাৰিখ আমাৰ অচি 100 PS এখন গাড়ী কান্দুলি ৰোডত পৰা পাইছিলে, যিটো গাড়ীত পাত্ৰ বগা পাত্ৰ যিটো কোৱাৰ্টজ বুলি কয়, প্ৰিলিমিনাৰী ইনকুৱাৰীত পাই গৈছিলে যে উইদাউট টিপি গাড়ীখন লৈ আছিলে। গাড়ীটো ধৰি ৰাখি প্ৰিলিমিনাৰী ভেৰিফিকেশ্যন কৰাৰ কাৰণে এইটো আমাৰ মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্ট, যিটো ডাইৰেক্টৰেট অফ সিহঁতক ইনফৰ্মেশ্যন দিয়া হৈছে বাৰবেলি, সিহঁতে ভেৰিফাই কৰি দেখিলে যিটো টুনাইটো এইটো সিহঁতে FIR এখন 17 তাৰিখ FIR এখন দিলে গাড়ীটো। সেই মৰ্মে তাৰ এগেইনষ্টত আমি এটা কেছ ৰেজিষ্টাৰ কৰাব লগা হ'ল, যিহেতু এইটো কোনো টিপি নাই। আমি 100 PS কেছ নাম্বাৰ 15/2023 কেছটো ৰেজিষ্টাৰ্ট কৰিলোঁ আণ্ডাৰ ছেকশ্যন 447, 379, 411 IPC, যিটো ছেকশ্যন 21 Clause 4 MMDR Act 1957। ইমানেই কথা। এতিয়া তদন্ত চলি আছে, কেছটো তদন্ত কৰি কোন কোন ইনভলভ আছে। প্ৰিলিমিনাৰীটো ড্ৰাইভাৰ এজন আছে, তাৰ ভিতৰতো কোন আছে না আছে এইটো আহিব আমাৰ SI সত্যজিৎ বৰাক দেওয়া হৈছে তদন্ত কৰাৰ কাৰণে। তেখেতে তদন্ত কৰি চূড়ান্ত প্ৰতিবেদনটো সময়ৰ লগত দেওয়া হ'ব আৰু আপোনালোকক টাইমত জনোৱা হ'ব কি কৰা হৈছে। Itum kelang bom lake Malong News 24/7 hampang farman klar da kabirta.